হে গাইজ, এয়া দেখিছেনে মোৰ চাৰিওফালে জংগলে জংগল। বৰ্তমান মই জংগলৰ মাজত আছোঁ। আজিৰ ভিডিঅ'টো মই জংগলৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। জংগলৰ মাজত মই কিয় আহিছোঁ জানেনে? ঢেকীয়া শাক বিচাৰি। কাৰণ ঢেকীয়া শাক জংগলৰ মাজতে পোৱা যায়। ঢেকীয়া শাকটো জংগলৰ মাজত হয় বাবেই কিজানি ইয়াৰ শক্তিটো বেছি, আৰু ইয়াক খাই ভালো পায় মানুহে। সাৰ নাই ইয়াতে, সেউজীয়া বস্তুটো খালে চকুৰ কাৰণে খুবেই ভাল। ঢেকীয়া বুলি নহয়, যিকোনো সেউজীয়া বস্তুৱে চকুৰ কাৰণে খুবেই ভাল। সেউজীয়া বস্তু খুবেই খাব লাগে। ঢেকীয়া শাক বেছিভাগৰে প্ৰিয় হয়, বেছিভাগ মানুহে খাই ভাল পায় ঢেকীয়া শাকটো। তো বলক জংগলৰ মাজে মাজে ঢেকীয়া শাক বিচাৰি যাওঁ। জংগলৰ মাজে মাজে ঢেকীয়া বিচাৰি বিচাৰি এই কেইডালে ঢেকীয়া পালোঁ, আৰু বেলেগ শাকো মিক্স দিব লাগিব ইয়াতে। হৈছে পাচলিৰ বাগিচা, বৰ বেছি বিশেষ একো নাই। বেঙেনাৰ পুলি আছে, কচু, ৰঙালাও। হ'ব আপোনালোকক ভালদৰে দেখুৱাই দি আছোঁ। মোৰ শাক তোলা হৈ গ'ল, এয়া দেখিছেনে? লগতে কেইটামান বেঙেনাও আনিলোঁ গাছৰ পৰা। আপোনালোকক আৰু এটা বস্তু দেখুৱাই দি আছোঁ ৰ'ব। কুচিয়া মাছৰ বাকলি কিদৰে গুচাব পাৰি চাব নেকি আপোনালোকে? ৰ'ব আপোনালোকক ভালদৰে দেখুৱাই দি আছোঁ মই। প্ৰথমতে চৰিয়াটোত 1 চামুচ নিমখ দিয়াৰ কাৰণ এইটোৱে মাছৰ যিটো পিছল ভাৱ সেইটো নোহোৱা হয়, খহটা হয় মাছটো অলপ। তাৰপিছত ইয়াতে গৰম পানী দি ভালদৰে ধুব মাছটো। এতিয়া চুৰিয়া এখন লৈ মূৰটো চাৰিওফালে কাটি দিছে। তাৰপিছত নখেৰে অকণমান বাকলিটো গুচোৱাৰ চেষ্টা কৰিছে। বাকলিটো অকণমান উলটি অহাৰ পিছত চুৰিয়াখনেৰে বাকলিটো আৰু অলপমান ওলোটাই দিছে। তাৰপিছত ইয়াতে ৰঙালাওৰ খহটা বাটেৰে টানি আনিব বাকলিটো। মাছটো পিছল হয়তো, সেইবাবে বহুত জোৰ লাগে। আপোনালোকে ৰঙালাওৰ পাতহে ল'ব, কাৰণ ৰঙালাওৰ পাত ল'লে অলপ সহজ হয়। খহটাটো বেছি ৰঙালাওৰ পাতৰ, আৰু জোৰো লাগে বহুত। দেখিছেনে গাৰজোৰ কিমান দিব লগা হৈছে? এয়া বাকলিটো গুচোৱা হৈছে আধা, আৰু অকণমান বাকী আছে।